2018 চনত যিবিলাক নতুনকৈ গড়ৰ জিএটক হৈছিল আৰু সেই গড়ৰ জিএটকৰ বাবে ইতিমধ্যে আমি কিছুমান নথিপত্ৰ জমা দিছোঁ আৰু সেই নথিপত্ৰ জমা দিয়াত এতিয়া বৰ্তমান গড়ৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু সেই ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ঘৰৰ আইডিৰ লগত আপোনাৰ জব কাৰ্ডটো লিংক খাইছে না নাই, আপোনাৰ একাউণ্টটো লিংক খাইছে না নাই, এই সম্পূৰ্ণ ডিটেইলছবিলাক চাবলৈ হ'লে আপোনালোকে কি কৰিব, গুগলটো অপেন কৰিব। গুগলটো অপেন কৰি কি কৰিব, গুগল অপেন কৰিব। গুগল অপেন কৰি গুগলত আপোনালোকে টাইপ কৰিব reportingnic.in, ৰিপৰ্টিং বুলি টাইপ কৰিব reportingnic.in বুলি সাৰ্চ কৰি দিব। .in বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। তেনেকৈ পেজটো খোল খোৱাত আপোনালোকে কি কৰিব, ওপৰত যিটো reportingnic.in বুলি লিখা আছে সেই reportingnic.in ৰ ওপৰত ক্লিক কৰি দিব। reportingnic.in ৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক আন এটা পেজলৈ লৈ যাব। আপোনালোকক আন এটা পেজলৈ লৈ যোৱাত আপোনালোকে কি কৰিব, এনেকৈ দেখিবলৈ পাব। এনেকৈ দেখিবলৈ পোৱাত আপোনালোকে কি কৰিব, 3 ডট যিটো আছে 3 লাইনৰ ওপৰত ক্লিক কৰি দিব। 3 লাইনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক আন এটা পেজলৈ টানি লৈ যাব। এনেকৈ সাইডত খোল খাইছে চাইছে about us, our shop, documents, গাইডলাইনস, ষ্টেকহোল্ডাৰৰ ওপৰত ক্লিক কৰি দিব। ষ্টেকহোল্ডাৰৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক কি কৰিব, আন এটা পেজক টানি লৈ যাব। আন এটা পেজত টানি লৈ যোৱাত আপোনালোকে তলত চাইছে খোল খাইছে এনেকৈ দেখিবলৈ পাব। এনেকৈ দেখিব যে IAYPMAYG বেনিফিচিয়াৰী SECC ফেমিলি মেম্বাৰ ডিটেইলছ। যদি আপুনি ওপৰটোত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ ঘৰৰ আইডিৰ লগত আপোনাৰ একাউণ্টটো লিংক খাইছে না নাই, জব কাৰ্ডটো লিংক খাইছে না নাই, আপোনাৰ নামবিলাক সম্পূৰ্ণ ঠিকেই আছে না নাই, এই সম্পূৰ্ণবিলাক চাব পাৰিব। এতিয়া আপুনি যদি চাব বিচাৰিছে মোৰ ফেমিলি ডিটেইলছবিলাক ঠিক আছে না নাই, তেতিয়াহ'লে কি কৰিব, SECC ফেমিলি মেম্বাৰ ডিটেইলছ যিটো আছে ইয়াৰ ওপৰত ক্লিক কৰিব। যিহেতু মই চাবলৈ বিচাৰিছোঁ জব কাৰ্ডটো লিংক খাইছে না নাই, আচল বেনিফিচিয়াৰীৰ লগত একাউণ্টৰ আচল বেনিফিচিয়াৰীৰ ঘৰৰ আইডিৰ লগত আচল বেনিফিচিয়াৰীৰ জব কাৰ্ডটো লিংক খাইছে না নাই সেইটো চাব বিচাৰি আছোঁ। তেতিয়াহ'লে আমি কি কৰিম, ওপৰত যিটো IAYPMAYG বেনিফিচিয়াৰী ইয়াৰ ওপৰত ক্লিক কৰিম। ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক আন এটা পেজলৈ টানি লৈ যাব। আপোনালোকক আন এটা পেজলৈ টানি লৈ যোৱাত আপোনালোকে দেখিবলৈ পাব, এনেকৈ দেখিবলৈ পাব এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ওপৰত কি কৰিব আপোনালোকে, এই যিহেতু আপোনাৰ নামত যদি গড় আছে তেতিয়াহ'লে আপোনাৰ গড়ৰ আইডিটো নিশ্চয় থাকিব। যদি আপোনালোকৰ হাতত নাই বৰ্তমান তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ যিজন ৱাৰ্ড মেম্বাৰ হয় ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে, নাইবা আপোনালোকৰ পঞ্চায়তৰ যিজন সভাপতি আছে সেই সভাপতিৰ লগত যোগাযোগ কৰি আপোনালোকৰ গড়ৰ আইডিটো সংগ্ৰহ কৰিব পাৰে। গড়ৰ আইডিটো সংগ্ৰহ কৰি কি কৰিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে লিখা আছে কোঠাটোৰ ভিতৰত, আপোনালোকে এই কোঠাটোৰ ভিতৰত এণ্টাৰ কৰি দিব। ইয়াৰ ভিতৰত এণ্টাৰ কৰি দিব। ইয়াৰ ভিতৰত এণ্টাৰ কৰি দিয়াৰ পিছত ছাবমিট বুলি এটা অপশ্যন পাব, ছাবমিট কৰি দিব। যিহেতু মোৰ তাত এটা আইডি আছে মই এইটো আইডি ইয়াত এণ্টাৰ কৰিম। মই এণ্টাৰ কৰিছোঁ AS2040635। এইটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট বুলি এটা অপশ্যন পাব, ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকক আন এটা পেজলৈ টানি লৈ যাব। চাইছে এনেকৈ সম্পূৰ্ণভাৱে ডিটেইলছটো খোল খাব। চাইছে ইয়াত লিখা আছে, সম্পূৰ্ণভাৱে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ। বেনিফিচিয়াৰী ডিটেইলছ ষ্টেটটো হৈছে তাৰ আসাম হৈছে, ষ্টেটটো আসাম আৰু ডিষ্ট্ৰিক্ট নগাঁও আৰু ব্লক কৈতিয়াতলী আৰু পঞ্চায়ত কচুৱা আছে আৰু পঞ্চায়তটো মনত ৰাখিব। আৰু বেনিফিচিয়াৰীৰ নামটো হৈছে সোণোপা খাতুন, পঞ্চায়তটো হৈছে কচুৱা আৰু ব্লেঞ্চ হৈছে 1 নং কচুৱা। 1 নং কচুৱা আৰু বেনিফিচিয়াৰীৰ নামটো হৈছে সোণোপা খাতুন আৰু তেওঁৰ ঘৰৰ আইডিটো হৈছে ইয়াত লিখা আছে সম্পূৰ্ণভাৱে। আৰু তেওঁৰ পাৰ্চনেল ডিটেইলছটো হৈছে ইয়াত, আৰু তেওঁৰ পাৰ্চনেল ডিটেইলছ ইয়াৰ তেওঁৰ ফাদাৰ নেম বা হাজবেণ্ড নেম দিয়া আছে, তাফিজ উদ্দিন দিয়া আছে। ইয়াৰ পিছত চাইছে তেওঁৰ ঘৰৰ যিহেতু আমি জব কাৰ্ড নম্বৰটো তেওঁৰ হয় না নহয় এইটো চেক কৰিবলৈ হ'লে যিহেতু আপোনালোকে ঠিক তেনেকৈ চেক কৰিব পাৰিব। তেতিয়াহ'লে কি কৰিব, যিটো দেখিবলৈ পাইছে NREGA জব কাৰ্ড নং লিখা আছে এইটো ইয়াত আপোনালোকৰ যদি আপোনাৰ নিজৰ জব কাৰ্ডটো আপুনি দিছে তেতিয়াহ'লে আপোনাৰ নিজৰ জব কাৰ্ডটো ঘৰৰ লগত লিংক খাব। যদি আপোনাৰ জব কাৰ্ডটো ইয়াত আপুনি দেখিবলৈ নাপায় তেতিয়াহ'লে বেলেগ জব কাৰ্ড ইয়াত লিংক খাই আছে, তেতিয়াহ'লে সেই সমস্যাটো আপুনি ব্লকত বা পঞ্চায়তত গৈ এইটো সমাধানৰ বাবে আবেদন কৰিব পাৰে। আৰু তলত চাইছে লিখা আছে বেংক ডিটেইলছ, ইয়াত লিখা আছে একাউণ্ট, ইয়াত ব্ৰাঞ্চ নেম আৰু ইয়াত লিখা আছে সম্পূৰ্ণভাৱে বেংকৰ নামবিলাক, কি বেংক দিছিল আপুনি সেই বেংকটো ইয়াত দেখিবলৈ পাব। ইয়াৰ পিছত চাবলৈ পাব
তলত আৰু কিছুমান বস্তু চাবলৈ পাব তললৈ টানি দিব একেবাৰে ইয়াত ফটোবিলাক দেখিবলৈ পাব সম্পূৰ্ণ ফটোবিলাক দেখিবলৈ পাব এটা ইয়াত ফটোবিলাক এটা দিয়া আছে সম্পূৰ্ণবিলাক বস্তুবিলাক চাব পাৰিব ইয়াৰ পিছত আপুনি কি কৰিব যেহেতু জব কাৰ্ডটো কাৰ আপোনাৰ হয়নে নহয় সেইটো চাবলৈ হ'লে আপুনি কি কৰিব জব কাৰ্ডত যাব আকৌ এইটো জব কাৰ্ড এই জব কাৰ্ডটো ইয়াৰ পৰা কপি কৰিব এইটো আপোনাৰ ঘৰৰ যেটো হনুফা খাতুনৰ নামৰ যেটো ঘৰ আছে আৰু এই জব কাৰ্ডটো হনুফাৰ হয়নে নহয় যদি আপুনি চাব বিচাৰি আছে যে মোৰ জব কাৰ্ডটো এইটো হয়নে নহয় মই পাহৰি গৈছো গতিকে সেইটো আপোনাৰ কাৰ জব কাৰ্ড হয় এইটো ইয়াত নাম দিয়া নাথাকে যদি আপুনি নামবিলাক তেওঁৰ এড্ৰেছবিলাক ওলাব বিচাৰি আছে যে এই জব কাৰ্ডটো ইয়াত দিয়া আছে মোৰ ঘৰৰ আইডিৰ লগত এই জব কাৰ্ডটো লিংক আছে এই জব কাৰ্ডটো কাৰ হয় এই মানুহজনৰ নাম কি সেই বস্তুটো যদি আপুনি ওলাব বিচাৰি আছে তেতিয়াহ'লে কি কৰিব আপুনি হেখৰ 001/107 এইখিনি আপুনি কপি কৰিব এই নম্বৰখিনি কপি কৰিব নাইবা মনত ৰাখিব মোৰ সুবিধা মতে মই কপি কৰি আছো যেহেতু মই মনত ৰখাৰ কোনো দৰকাৰ নাই মই কপি কৰিম যেহেতু আপোনালোকৰ পাজল লাগিলে এইখিনি আপোনালোকে কি কৰিব মই কপি কৰি আছো এনেকৈ কপি কৰিব 001/107 কপি কৰি পেলাই কি কৰিব আপোনালোকে বেক যাব বেক গৈ আপোনালোকে আকৌ বেক দিব বেক দি পেলাই আপোনালোকে কি কৰিব গুগলটো ওপেন কৰি লিখিব আসাম আসাম জব কাৰ্ড বুলি লিখিব জব কাৰ্ড জব কাৰ্ড বুলি সাৰ্চ কৰি দিব জব কাৰ্ড বুলি সাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে তললৈ যাব একেবাৰে তললৈ গৈ আপোনালোকে দেখিবলৈ পাব নেশ্যনেল ৰুল এমপ্লয়মেণ্ট গ্যাৰান্টি এক্ট লিখা আছে এই নেশ্যনেল ৰুল যেটো এমপ্লয়মেণ্ট ইয়াৰ ওপৰত ক্লিক কৰি দিব ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক টানি আন এটা পেজলৈ লৈ যাব আপোনালোকৰ টানি আন এটা পেজলৈ এনেকৈ লৈ আহিব এনেকৈ লৈ আহাত আপোনালোকৰ যেটো ষ্টেট আছে সেই ষ্টেটটো সিলেক্ট কৰিব যেটো মোৰ ষ্টেটটো আসাম হয় মই আসাম সিলেক্ট কৰিম আসাম এনেকৈ সিলেক্ট কৰিব যেটো আপোনালোকৰটো হয় এটো সিলেক্ট কৰাৰ পিছত ইফালে চাইছে ফুল খাইছে বগাকৈ ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টবিলাক সম্পূৰ্ণৰূপে দেখিবলৈ পাব যেটো আপোনাৰ ডিস্ট্ৰিক্ট হয় সেইটো আপুনি সিলেক্ট কৰিব যেটো মোৰ ডিস্ট্ৰিক্টটো নগাঁও হয় মই নগাঁও সিলেক্ট কৰিছো মই নগাঁও সিলেক্ট কৰিম ইয়াৰ ওপৰত ক্লিক কৰি দিব ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত তেনেকৈ আপোনালোকক আন এটা পেজলৈ টানি লৈ যাব আপোনালোকক আন এটা পেজলৈ টানি লৈ যোৱাত আপোনালোকে দেখিবলৈ পাব এনেকৈ আপোনালোকৰ ব্লকৰ নামবিলাক সম্পূৰ্ণৰূপে খোল খাব যেটো আপোনাৰ ব্লক হয় সেইটো আপুনি সিলেক্ট কৰিব যেটো মোৰ ব্লকটো কৈঠ্যথলী হয় মই কৈঠ্যথলী সিলেক্ট কৰিম তেনেকৈ ইয়াত ক্লিক কৰি দিম যেটো আপোনালোকৰ হয় সেইটো আপোনালোকে সিলেক্ট কৰিব ইয়াৰ পিছত দেখিবলৈ পাব সিলেক্ট কৰি দিয়াৰ পিছত আন এটা পেজলৈ আপোনালোকে টানি লৈ যাব তেনেকৈ দেখিবলৈ পাব পঞ্চায়ত যেহেতু সেই মানুহজনৰ ঘৰটো পঞ্চায়ত কচুৱা পঞ্চায়ত আছিল সেই মই কচুৱা পঞ্চায়ত সিলেক্ট কৰিম কচুৱা পঞ্চায়ত আছিল কচুৱা যেটো চাইছে ইয়াত কচুৱা যেটো আপোনালোকৰটো হয় আপুনি সিলেক্ট কৰিব লঞ্জাপ হলে লঞ্জাপ আকৌ কন্দলি হলে কন্দলি আকৌ যেটো হয় আপোনালোকৰ এটো গেজাৰপাম হলে গেজাৰপাম পঞ্চায়ত সিলেক্ট কৰিব মোৰটো কচুৱা হয় মই কচুৱা সিলেক্ট কৰিছো কচুৱা এনেকৈ সিলেক্ট কৰাৰ পিছত এনেকৈ পেজ খুল খাব তেনেকৈ পেজ খুল খোৱাত আপোনালোকে দেখিবলৈ পাব ইয়াত সম্পূৰ্ণভাৱে ডিটেইলবিলাক খুলিব গ্ৰাম পঞ্চায়ত ৰিপৰ্ট এই বস্তুটো আপোনালোকে চেক কৰিব ষ্টেট আসাম ডিস্ট্ৰিক্ট নগাঁও ব্লক কৈঠ্যথলী পঞ্চায়ত কচুৱা ঠিকে যদি পাইছে তেতিয়ালে চাইছে ইয়াত লিখা আছে সম্পূৰ্ণ ওপৰৰ লিংকটো লিখা আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেচন আৰু 1 job card related reports 1 2 3 4 5 6 এনেকৈ দিয়া আছে আপোনালোকে কি কৰিব 4 নম্বৰ যেটো অপচন হয় 4 নম্বৰ জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ এই 4 নম্বৰ অপচনটোৰ ওপৰত ক্লিক কৰিব যদি আপোনাৰ জব কাৰ্ডটো নতুন ইতিমধ্যে বনাইছে তেতিয়াহলে ৰেজিষ্ট্ৰেচন এপ্লিকেশন ৰেজিষ্টাৰ ইয়াৰ ওপৰত ক্লিক কৰিব যেহেতু এটো পুৰণা হয় সেই কাৰণে মই জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ ইয়াৰ ওপৰত ক্লিক কৰিছো জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ 4 নম্বৰ অপচনটোৰ ওপৰত মই ক্লিক কৰিছো ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ পঞ্চায়তৰ যিমান জব কাৰ্ড আছে এই সম্পূৰ্ণ জব কাৰ্ডৰ লিষ্টটো খুল খাব আৰু এটা এটা আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব যেহেতু এনেকৈ চেক কৰা অসম্ভৱ সেই কাৰণে কি কৰিব
এই 3 লাইন যেটো আছে 3 লাইনৰ ওপৰত ক্লিক কৰি দিব 3 লাইনৰ ওপৰত ক্লিক কৰি ইয়াৰ পিছত এনেকৈ পেজ খোল খাব এনেকৈ পেজ খোল খোৱাত কেইবাটা অপচন খোল খাব ইয়াৰ পিছত দেখিবলৈ পাব ফাইন্ড ইন পেজ যেটো পাইছে এই ফাইন্ড ইন পেজ যেটো অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত যেটো আপুনি সেই জব কাৰ্ডটো যেটো আপুনি লিখিছে বা কপি কৰিছে হেতু আপুনি কি কৰিব ইয়াত প্ৰেছ কৰি দিব যেটো মই কপি কৰিছো মই পেস্ট কৰি দিছো পেস্ট কৰি দিয়াৰ পিছত চাইছে এনেকৈ খোল খাইছে ইয়াত খোল খাইছে যেটো গড়টো আছিল হনুপা খাতুন নামৰ ওপৰত খোল খোৱাৰ এতিয়া কি কৰিছে হনুপা নামৰ ওপৰত খোল খোৱা তেতিয়া হলে হনুপা এটো চাইছে তেওঁৰ গড়টো এটো হয় তেওঁৰ জব কাৰ্ডটো এটো সৰি ভুল হৈছে গড় নহয় জব কাৰ্ড তেওঁৰ জব কাৰ্ডটো এটো তেওঁৰ জব কাৰ্ড হয় ওপৰত মই লিখিছো চাইছে ইয়াত এটো 001/107 এইটো এতিয়া এই মানুহজনৰ সম্পূৰ্ণ তেওঁৰ জব কাৰ্ডৰ তেওঁৰ পিতাৰ নাম তেওঁৰ ঘৰৰ টকাটো ৰিলিজ হৈছিল নাই এটো সম্পূৰ্ণ চাবলৈ হলে কি কৰিব এই নীলা যিখিনি আখৰ আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব আকৌ তেওঁৰ এড্ৰেছটো ওলাবলৈ হলে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজবিলাক খোল খাব তেনেকৈ পেজবিলাক খোল খোৱা চাইছে ইয়াত লিখা আছে সম্পূৰ্ণৰূপে তেওঁৰ এই জব কাৰ্ড নম্বৰটো হয় এটো 001/107 আৰু ইয়াত লিখা আছে নেম অফ হেড অফ দা হাউস হোল্ড ঘৰৰ মুৰব্বীজনৰ নাম যিজন ঘৰৰ জব কাৰ্ডৰ লিংক আছে হনুপা খাতুন ঠিকই আছে ঘৰটো হনুপা নামত আছিল জব কাৰ্ডটো হনুপা খাতুনৰ নামতে আছে আৰু ইয়াত লিখা আছে গাৰ্জেন হিচাপত দিয়া আছে শফিকুল ইছলাম আৰু তেওঁৰ এড্ৰেছ বিলাক ধুনীয়াভাৱে দিয়া আছে সব ধুনীয়াভাৱে দিয়া আছে আৰু ইয়াত চাইছে লিখা আছে নেম অফ এপ্লিকেণ্ট এই হনুপা খাতুনৰ নামৰ যিবিলাক সদস্য আছে এইবিলাক সদস্যৰ নাম হনুপা খাতুন শফিকুল ইছলাম এইবিলাক হনুপা খাতুনৰ নামত যেটো জব কাৰ্ড সেই জব কাৰ্ডত আমি 5জনকৈ সদস্য অন্তৰ্ভুক্ত কৰিব পাৰো যেহেতু ইয়াত 5জন সদস্যৰ নাম দিয়া হৈছে 1 নম্বৰত দিয়া হৈছে হনুপা খাতুন 2 নম্বৰ শফিকুল ইছলাম 4 নম্বৰত দিয়া হৈছে 2 নম্বৰত শফিকুল 3 নম্বৰত ৰবিকুল ইছলাম 3 নম্বৰ 4 নম্বৰ দিলদাৰ হুছেইন 5 নম্বৰ তসলিমা বেগম এখিনি দিয়া হৈছে আৰু হিহঁতৰ একাউণ্টবিলাকো দিয়া হৈছে লগত দিয়া হৈছে হিহঁতৰ বয়সবিলাক দিয়া হৈছে জেন্ডাৰবিলাক দিয়া হৈছে বয়স বেংকবিলাক দিয়া হৈছে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বেংকবিলাক দিয়া চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বেংক অফ বৰদোৱা চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এখিনি দিয়া হৈছে যেটো হনুপা খাতুনৰ যিখিনি সদস্য হয় জব কাৰ্ডৰ সদস্য 5জন দিয়া হৈছে আৰু সেই 5জনৰ একাউণ্টবিলাকো দিয়া হৈছে ইয়াৰ পিছত এই ঘৰৰ বাবে টকা ৰিলিজ হৈছে এটো হৈছে ডিমান্ড দিয়া হৈছে দিলদাৰ নামৰ ওপৰত হৈছে হনুপা নামৰ ওপৰত ৰবিকুল ইছলামৰ ওপৰত হৈছে শফিকুল ইছলামৰ ওপৰত হৈছে আৰু কিমান তাৰিখে হৈছে এই তাৰিখবিলাকো সম্পূৰ্ণভাৱে দিয়া আছে আৰু অৰ্ক নেম কিহৰ বাবে টকাবিলাক দিছে এটো লিখা আছে কনষ্ট্ৰাকচন অফ PMOY জি হাউস ফৰ ইন্ডিভিজুৱেলছ PMOY জি ৰেজিষ্ট্ৰেচন নং এটো ঘৰৰ আইডিৰ ওপৰত ঘৰৰ টকা দিছে আৰু তেওঁৰ সম্পূৰ্ণ টকা কিমান দিছে তেওঁৰ সম্পূৰ্ণ টকা দিয়া হৈছে 7100 চাইছে টোটেল এমাউণ্ট অফ ৱৰ্ক ডান সম্পূৰ্ণ টকা টোটেল টকা দিয়া হৈছিল 7168 টকা দিয়া হৈছে